আৰু ভিডিও তোমাৰ কেতিয়া পৰা আৰু আহিব ভিডিও আৰু এই পানী মাজতে চাওক এই ঘৰকেইটা চাওক ওয়েলকাম টু মাই ইউটিউব চেনেল কন ব্লগছ আজ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে আৰু আমি যাই আছোঁ আজি ভূখণ্ডত তাতে আৰু ভূখণ্ডত তাতে আজি এটা নৰ্মেল ব্লগে হ'ব আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আৰু বৰ্তমানটো ক'তো যাব নোৱাৰা হৈছে বৰ্তমানে গম পাইছে অসমৰ কিবা এটা বানপানীৰ ভয়াৱহ পৰিস্থিতি হৈ গৈছে আৰু এতিয়া অলপ চলপকৈ শুকাই আছে আৰু শুকাই থাকিলেও অলপমান আৰু কেইদিনমান টাইম লাগিব আৰু অতি সোনকালে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু কিমান এটা সুন্দৰ পৰিৱেশ চাওক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত আৰু ধুনীয়া বতাহ মেলি আছে আৰু দেখিছে না মোৰ পিছপিনে আছে ৰনিকো যাব আজি মোৰ লগত তো বলক আৰু দেখিছে না মোৰ পিছপিনে পাৰ্ক এইখন আছে যদি অকলে আহি বহিব পাৰে অকলে বহিব পাৰে আৰু যদি গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰে গাৰ্লফ্ৰেণ্ডৰ লগতে বহিব পাৰে তো বলক এটা সুন্দৰ গীতৰ সৈতে যাই থাকোঁ বলক ভূখণ্ড তাত এতিয়া জোনাকে নমায়াৰ আছে এইটো ৰাস্তা হৈছে বৰপেটাৰ পৰা গুৱাহাটীলৈ যোৱা এইটো ৰাস্তা আৰু গোটেই ডুব গৈছিল এই বানপানীত আৰু চলাচল বন্ধ হৈ পৰিছিল এই ৰাস্তাটো আৰু এতিয়া লাহে লাহে শুকাই আহিছে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ যিহেতু নিজৰ ঘৰখন ডুব গৈছে সেইকাৰণে এই ৰাস্তাৰ কাণত এনেকৈ থাকিব লগা হৈছে আৰু ইয়াত দোকান পোহাৰবোৰ এনেকৈ দি চলি আছে কিবাকৈ অতি দুখ লগা পৰিৱেশ ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাত আৰু এই চাওক ৰাস্তাৰ কাণে কাণে সকলোবোৰ দোকান আৰু দোকানবোৰ দি এনেকৈ চলি আছে আৰু আৰ্থিকভাৱে যিহেতু দুৰ্বল হৈ পৰিছে সেইকাৰণে দোকান চোকান দি এনেকৈ ৰাস্তাৰ কাণত এনেকৈ চলি আছে তেওঁলোকে আৰু লগতে নিজৰ ঘৰখনো ডুব গৈছে আৰু দেখিছে এই চাওক এই পানী আৰু পানীৰ মাজতেই দেখিছিলে এই ঘৰবোৰ এই চব ঘৰ ডুব গৈছে তুমি ফাগুনৰে নৈ থাকা বুকু জুৰিবই আৰু ইয়াৰ পৰা চাওক এই ঘৰবোৰ চাওক সকলোবোৰ ডুব গৈছে এই পানীৰ মাজত আৰু এই বানপানীয়ে সকলোবোৰ চাৰিওফালে শেষ কৰি দিছে আৰু এই চাওক এই ঘৰবোৰ সঁচাকৈ বহুত বেছি বেয়া লাগিছে দেখি এনেকৈ আজি ভূখণ্ডত তাতে আহিলোঁ বহুত বেছি ভাল লাগিছে আৰু বানপানী কোনো আহিছিল ভূখণ্ডা বানপানী একেবাৰে তোমাৰ গোটেই চোতালখন বানপানী হৈছিলে চোতাল গোটেইখিনি ঘৰত অলপৰ কাৰণে উঠা নাই মাত্ৰ 1-1.5 ফুটমান আছিলে ঘৰটো নতুন ঘৰ যে ওখ কৰি বনোৱা হৈছে সেইকাৰণে উঠা নাছিল গোটেই চোতালত গোটেই উঠছে আৰু বাথৰুম চাথৰুম ডুব গৈছিলে তোমাৰ সেইকেইদিন লেট্ৰিন কৰিব জেগা নাই বেলেগত ক'ৰবাত যাই পানী ভাঙি লেট্ৰিন কৰিব লগা হৈছিল তাৰপিছত লগতে মটৰ ডুব গৈছে দমকল ডুব গৈছে পানীও বহুত দূৰ দূৰৰ পৰা আনিব লগা হৈছে তাৰমানে একেবাৰে একদম বেয়া অৱস্থা হৈছিল মোবাইলত চাৰ্জ নাই নেটৱৰ্ক নাই কাকো ফোন কৰিব একদম বেয়া অৱস্থা আহিছিল যি কি নহ'লে এতিয়া শুকালে বাৰু আৰু বহুতৰে অৱস্থা বেয়া হৈছিল গোটেই লোৱাৰ আছামৰ চ' সকলোৰে যাতে ভাল হয় সেইটো কামনা কৰিছোঁ এতিয়া পানী শুকাইছে বাৰু কিন্তু তথাপিও বহুত তাতে আছে চ' সকলোৰে যাতে অতি সোনকালে ভাল হয় সেইটো কামনা কৰিছোঁ আৰু ভিডিও তোমাৰ কেতিয়া পৰা আৰু আহিব ভিডিও
ভিডিঅ'টো মানে মোৰ দেউতাৰ বছৰেকীয়া আহি আছে 2 জুলাইত তাৰমানে চ' 2 জুলাইৰ পিছত অলপ ভালকৈ লাগিব ন ঘৰত অসুবিধা গম পায় মাৰ লগত থকা মানুহ মাৰ গা বেয়া এনেকুৱা টাইপৰ হৈ আছে এটা মন চনো বহুত বেয়া চ' 2 তাৰিখৰ পিছত আৰু দিব চেষ্টা কৰিম আৰু 2 তাৰিখ বছৰেকীয়া দেউতাৰ বছৰেকীয়াৰ পিছত অলপমান দিব চেষ্টা কৰিম আৰু সেইটোৱে আৰু ভূখণ্ডত 3টাকৈ চেনেল আছে এটা ভূখণ্ড পাঠক বুলি আছে আৰু এটা VIP বুলি আছে সেইটোত শ্বৰ্ট ফিল্ম আছে তো অতি সোনকালে আহিব তো শ্বৰ্ট ফিল্ম বনাব চেষ্টা কৰিম বহুত 1.5 বছৰ বনোৱাই নাই চ' তেনেকুৱা টাইপৰ হৈ আছে বস্তুবিলাক তো ভূখণ্ড বাই বাই ভাল লাগিল আৰু আমি ভূখণ্ডৰ ঘৰৰ পৰা ওলালোঁ আমি এটা যাই আছোঁ আৰু দেখিছে আপোনালোকে এই ৰাস্তা একেবাৰে চববিলাক ডুবি গৈছিল এই পানীত চব সকলোবিলাক গৈছিল এই ডুব দেখিছে আপোনালোকে তো লাহে লাহে শুকাই গৈছে আৰু কিছুদিন আছে আৰু বাকী তো গোটেই সকলোখিনি শুকাই যাব পানীবিলাক গোটেইখিনি আৰু দেখিছে এইটো চাইডেদি গুৱাহাটী যোৱা এইটো ৰাস্তা দেখিছে আপোনালোকে আৰু সকলোৱে যাতে ঘৰত থাকে আৰু পানী খালি ঠাণ্ডা পানী নাখাব গৰম পানী খাব গৰম পানী ইউজ কৰিব আৰু লগতে ঘৰৰ যিবিলাক আশে পাশে জেগা আছে সকলো ঘৰৰ সকলো ঠাইতে ব্লিচিং পাউডাৰ আৰু লগতে ফেনাইল ইউজ কৰিব সকলোতে তো গম পাইছে বানপানী কিমান এটা ভয়াৱহ পৰিস্থিতি হৈ গৈছে তো আজিলৈ যাই পাই যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আজিলৈ যাই পায়